নমস্কাৰ পুনৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। বহুত দিন হ'ল ভিডিঅ' কিবা দিব নোৱাৰা নিচিনাই হৈ গৈছোঁ। টাইম টেবুলবিলাক একেবাৰে নিমিলা হৈছে। আপোনালোকে কিন্তু মোক ছাপোৰ্ট কৰিব। আপোনালোকক মই যাক যেনেকৈ পাইছোঁ সকলোকে সহায় কৰি গৈ আছোঁ দেই। আৰু আজি ভিডিঅ'টো ৰাতিপুৱাই হয়, দেখিছেনে? ৰাতিপুৱা একদম 5টা বজাত উঠিছোঁ। বতৰটো বৰষুণ দি আছে, কিন্তু ইমান ভাল লাগে নহয় বৰষুণ দিয়াৰ পিছত মোৰ পৰিৱেশটো। এয়া লৰালৰিকৈ গা ধুই আহিলোঁ। মুখত তেনেকৈ একো সনা নাই। ফুটটো লিপষ্টিককণ আৰু হেন্দুৰকণ লৈছোঁ। দেখিছেনে? হেন্দুৰকণতে গম পায় কিমান বেছি গৰমত মানে মই ঘামি টেপটেপীয়া হৈ গৈছোঁ নহয়। আৰু এয়া ৰেডি হৈ ল'লোঁ। আজিকালি ডিউটিলৈ বুলি ক'লে ওলালে বেছি সময় নালাগে। অৱশ্যে গৰমৰ কাৰণে মানে সেই অশান্তি অনুভৱটো হয়েই। ৰাতিপুৱা শুই উঠিবলৈ মন যোৱা নাছিলে, কিন্তু হ'লেও উপায় নাই। ৰাতিপুৱা ডিউটি পৰিলে অকণমান অসুবিধা হয়, কিন্তু আজি স্কুল নাই কাৰণে ইমান বেছি একো কৰিবলগীয়া নহ'ল। মাত্ৰ মই গাটো ধুইছোঁ, গৰম পানীকণ খাইছোঁ আৰু ডিউটিৰ কাৰণে ওলাইছোঁ। আনকালে হ'লে চিফিনৰ পৰা আদি কৰি ভাত পানী বনাই থৈ যাবলগীয়া হয়। আজি সেইকাৰণে মই অলপমান দেৰিকৈ উঠিছোঁ। উঠাৰ কাৰণে এয়া এতিয়া লৰালৰি হৈছে। গৰম পানী বিস্কুট চব এফালৰ পৰা ভৰাই লৈছোঁ। চৰাইকেইটাৰ কাৰণে আকৌ চাউল কেইটামানো ভৰাই লৈছোঁ। তাৰপিছত এইফালে হাত মোজাযোৰ লৈ লৈছোঁ। মানে যিমানখিনি লাগতিয়াল সকলোবিলাক লৈ লৈছোঁ, কিয়নো বহুত সময়ৰ কাৰণে যিহেতু ওলাই যাবলগীয়া হয়। ৰাতিপুৱা মৰ্ণিং 6টা বজাৰ পৰা 1টা বজালৈকে ডিউটি টাইমত থকা সময়খিনি যিহেতু খোৱাৰ কাৰণে কেতিয়াবা আহোঁ, কেতিয়াবা ৰুমলৈ, কেতিয়াবা লৈয়ে যাওঁ। আজি পিছে মই ৰুমলৈ ভাত খাবলৈ আহিম বুলি ভাবিছোঁ, সেইকাৰণে এনেকৈ লৈ লৈছোঁ। মা আছে যিহেতু মায়ে ভাত বনাই থ'ব, মই বোলো আহি খাই যামহি। আৰু এয়া মোৰ একদম টোপোলা ৰেডি কৰি ল'লোঁ। তাৰপিছতে যাবলৈ লওঁতে দেখিছোঁচোন স্কুটিখন উলিওৱাই নাই। আকৌ চেণ্ডেলযোৰ পিন্ধিয়ে স্কুটিখন উলিয়াব লৈছোঁ। আচলতে বৰষুণ দিলে আমাৰ চোতালখন বহুত বেয়া হৈ যায়, গম পায়নে? মানে স্কুটিখন লাগি ধৰে, উলিয়াবলৈ অসুবিধা হয়। আৰু তথাপিও উপায় নাই, মই একদম জোৰ জবৰদস্তি উলিয়াইছোঁ। অকণমান মানুহজনৰ প্ৰতি ৰাতিপুৱাই খঙো উঠিছে, কিয়নো তেওঁ জানো স্কুটিখন উলিয়াই দিব নোৱাৰে। মই এনেকুৱা ভাবিছোঁ তেওঁ শুই আছে আৰু মই এইফালে একদম উলিয়াব পৰা নাই, গম পায়নে? ইমান বেছি পিছল হৈ যায়। যেনে তেনে মানে উলিয়ালোঁ আৰু হেকে বেকেকৈ। দেখাত এনেকুৱা লাগিছে মই যেন ইজিলি স্কুটিখন উলিয়াই দিছোঁ, কিন্তু বহুত বেছিয়ে মানে ভাগৰ লাগি গৈছে, গম পায়নে? আৰু ৰাতিপুৱা শুই উঠি কিবা এনেকুৱা টান কামবিলাক কৰিবলৈ মনো নাযায়, কিন্তু উপায় নাই। মানে নিজে যিহেতু মানে যাবলৈ ওলাইছোঁ, তেওঁলোক শুই আছে আৰু সেয়েহে মানে অকণমান বোলো ভিডিঅ' কৰি থওঁ। মই ৰাতিপুৱা কিমান কি কষ্ট কৰি যাওঁ আপোনালোককো দেখাওঁ। এয়া দেখিছেনে? একদম ভাগৰ লাগি গৈছেগৈ, মানে মই একদম দুৰ্বল নিচিনা হৈছে। এইফালে আকৌ পেণ্টটোত মানে অকণমান বোকাও লাগিলে, হ'লেও বোলো পেণ্টটো নহলাও আৰু এনেকৈ গুচি যাওঁ। মোৰ জানেনে কাহটো ভালেই হোৱা নাই। এইফালে দেখিছেনে? মা আৰু মানুহজন, ছোৱালীজনী চব শুয়ে আছে। মনটো কিবা বেয়া লাগি যায়, গম পায়নে? ৰাতিপুৱাই উঠি এনেকৈ লোকক শুই থকা দেখিলে হিংসাই লাগে, কিন্তু উপায় নাই। হিংসা কৰিলেতো নহ'ব ন। কাইলৈ মই শুম বুলি ভাবি গুচি আহিছোঁ, কিন্তু অহা কালিৰ পৰা আকৌ ছোৱালীৰ এক্সাম আছে, ক'তনো শুবলৈ পাম আৰু। এয়া দেখিছেনে? ডিউটি জেগাত আহি পোৱাৰ পিছত অকণমান দেখাই দিলোঁ। ৰ'দটো দেখিছেনে? একদম তয়ামাকৈ ওলালে আৰু। তাৰপৰা ৰুমলৈ অহা নহ'ল আৰু। বাইদেউজনী গা বেয়া হ'ল। বাইদেৱে মোৰ কাৰণে ৰুটি লৈ গৈছিল। ৰুটি চব্জি খাই ডিউটি টাইমটো তেনেকৈ পাৰ কৰিলোঁ। খাই বৈ হোৱাৰ পিছত দেখিছে বাইদেউ গাটো বহুত বেছি বেয়া হৈ থাকিলে। বাইদেউক ক'লোঁ আপুনি ৰুমলৈ যাওকগৈ, ডিউটি টাইমটো মই যেনে তেনে শেষ কৰি দিম। আৰু এয়া দেখিছেনে? ইমান বেছি ৰ'দ নহয়। ৰ'দতে আৰু যেনে তেনে গছজোপাৰ তলত বহি টাইমটো পাৰ কৰিলোঁ। তাৰপিছতে ৰুমত আহিলোঁ, গা পা ধুলোঁ। গা পা ধুই কৰি অকণমান ফ্ৰেছ হৈ পিনি কথা বতৰা পাতি থাকোঁতে এয়া দাদা আহিলে আৰু বৌ আহিলে। মানে বৌহঁত অহাৰ কথা কৈ থৈছিলে আৰু কিমান সময়ত পাবহি সেইটো কোৱা নাছিলে। খাই বৈ আজৰি হ'লোঁ, তাৰপিছতে পালেহি, কিন্তু হ'লেও দুপৰীয়া আহিছে ন। আকৌ মই পাকঘৰত সোমালোঁ। সোমাই এয়া ঔটেঙা দালি বনালোঁ, তাৰপিছতে দাংবডি আলু ভাজিলোঁ, আচাৰ অকণমান দিলোঁ আৰু মাক ক'লোঁ তুমি চিকেনটো বনাই দিয়া। আৰু মায়ে চিকেনটো বনালে, আৰু বেছি বিশেষ বনাই নাথাকিলোঁ গৰম যিহেতু। আৰু এয়া দাদাই কৈছে ভিডিঅ' অকণমান কৰি থোৱা আকৌ, তেতিয়াহে হ'ব, আমি খাইছোঁ ন। সেয়াকৈ কৰিলোঁ। শেষত যাবলৈ ওলালে বৌ আৰু দাদা, তাকে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। দিনটো এনেকৈ পাৰ হ'ল। এতিয়া সময় 6টা বাজিলে। মই বোলো অকণমান বিচনাত পৰি লওঁ, তাৰপিছতে আকৌ ছোৱালীক পঢ়াবই লাগিব। আজিলৈ আহোঁ ভিডিঅ'টো ইমানেই।